হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু যিসকল ভালে নাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যেন সেইসকলৰ ভাল হওক। আজি আকৌ অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আশা কৰোঁ আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই বহুত বেছিয়ে ভাল পাব। ভিডিঅ'টো বেলেগ একো নহয় আৰু মইনো কি ভিডিঅ' বনাব পাৰোঁ, দেখিছেই দুখীয়াৰ দুখ নুগুছে বুলি যে কথা এষাৰ আছে। আৰু আপোনালোকেহে একদম ভিডিঅ'টো চাই যাওক আৰু মোক ছাপোৰ্ট কৰি যাওক। ব'লক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰি লওঁ নে কি কয়? ব'লক। তো গাইজ, বাৰান্দাতে বহি এটা কথা ভাবি আছোঁ। জীৱনটো সঁচাকৈ বহুত নিষ্ঠুৰ দেই। কেতিয়াবা ভাবিলেই চকু পানী ওলাই যায়। জীৱনত এনেকুৱা এটা জীৱন লৈ জীয়াইছোঁ য'ত ভালকেনে কান্দিবও নোৱাৰোঁ আৰু ভালদৰে হাঁহিবও নোৱাৰোঁ, নহয়নে বাৰু? চাওকচোন গাইজ, ৰ'দ বৰষুণ কথা নাই। এওঁলোকে যেনেকৈ দিনৰ দিনটো কোৰ মাৰি এনেদৰে কাম কৰি আছে। কি কৰি আছে জানেনে? এইবোৰ হৈছে ৱাটাৰ ছাপ্লাই কাম আহিছিল আৰু এওঁলোকে পাইপ খান্দি তলত দি গৈছে আৰু ৰাইজক পানী খোৱাৰ ব্যৱস্থা কৰি দিছে এওঁলোকে। আৰু এইফালে আজি ৰ'দটো বাৰু নাই, ইমান বৰষুণ দিছিলে, সেইবাবে আজি কাম কৰি তেওঁলোকে ভালে পাব। আৰু আমাৰ ধানবোৰ চাওকচোন বৰ ধুনীয়া হৈছে, নহয়নে? আৰু আমাৰ চাওকচোন এইপিনে এইবোৰ আমাৰ একদম চোতালৰ কিনাৰতে খান্দিছে, বহুত দলৈকে খান্দিছে। আৰু এইডাল পাইপ দেখিছেনে? এনেদৰে পাইপ এডাল দি থৈছে। আপোনালোকৰ জেগাবোৰত ৱাটাৰ ছাপ্লাই ব্যৱস্থা হৈছেনে নহৈছে কমেণ্ট এটা কৰি দিব। আজি বতৰ ডাৱৰীয়া বুলি এওঁলোকে ইমান কষ্ট পোৱা নাই বাৰু, যিহেতু যেতিয়া ৰ'দ দিয়ে আৰু এওঁলোকৰো বহুত কষ্ট হয়, নহয়নে বাৰু? দেখিছেনে কিমান কষ্ট কৰিব লগা হয়। আৰু এইফালে তাৰ পৰা আমি মাটি অলপ আনি থৈছোঁ, যিহেতু আমাৰ বেৰ মুচিব লাগিব, সেইবাবে বেৰ মোচাৰ কাৰণে এয়া মাটিৰ পৰা আনি থৈছোঁ এই বাল্টিংটোত। বেছি নহয়, সঁচাকৈ বেয়া লগা ন? দুখীয়াৰ দুখ নুগুছে, এওঁলোকৰো একেই অৱস্থাই। বহুত বেয়া লাগে। এইবোৰ ইমান দীঘল দকৈ এইবোৰ খান্দিব লগা হৈছে। এখন গাঁও ধৰি লওক য'ত ৱাটাৰ ছাপ্লাই কাম হৈছে, ইমানবোৰ বহুত কাম কৰিব লগা হয়। আৰু এইপিনে ইমান ডাঙৰ পাইপ দাঙি আনি ইয়াত দি ৰাইজক পইচা পালেও এনেকুৱা কষ্ট কৰিলে বেয়া লাগে, নহয়নে? ৰ'দ বৰষুণ কথা নাই, দিনে এনেকুৱাই এওঁলোকে বহুত কষ্ট কৰে কেইটামান ভাতৰ বাবে, নহয়নে বাৰু? আৰু গাইজ, এইজোপা চিনি পাইছেনে? মই নামটো পাহৰি গৈছোঁ। এয়া হৈছে মচন্দৰী, আৰু মচন্দৰী চাটনি কৰি আৰু পাতত দি খাই বহুতেই টেষ্টি লাগে। মচন্দৰী মই বহুত ভাল পাওঁ। আৰু ইয়াৰ নামটো কি আছিলে মই পাহৰি গ'লোঁ। কমেণ্ট কৰি জনাই দিবচোন কি আছিলে নামটো। মই জনামতে এইটো যেতিয়া পেটত পাথৰ চাথৰ হয়, এইজোপা গছৰ পাত খুন্দি খালে ভাল হয় বুলি জানো, আৰু নামটো মই পাহৰি গৈছোঁ। তো এইফালে এয়া হৈছে মহানিম। কালি মায়ে ক'ৰবাৰ পৰা আনি দিছিলে। আৰু মহানিম খাই কোনে পাইছে বাৰু? মস্ত তিতা নহয়নে মহানিমবোৰ? মই খাবই এতিয়া পাই গ'লোহি বাৰীলে। জলকীয়া দুটামান ছিঙি লওঁ বুলি ভাবিছোঁ। আৰু এইজোপা হৈছে আমাৰ জলকীয়াজোপাৰ নামটো নাজানো দেই। মই অৱশ্যে কণ জলকীয়াই বেছি ভাল পাওঁ, জ্বলাও। আৰু বন্ধুসকল, বাই বাই দেই। নেক্সট ভিডিঅ' সকলোকে লগ পাম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো একদম বহুত ভাল পালে, আৰু লাষ্টলৈকে চোৱাৰ বাবেও ধন্যবাদ।